Hi guys, welcome back to my YouTube channel Tuku Vlogs. তো বৰ্তমান মই আছো এতিয়া কাহিলীপাৰাত আৰু আমাৰ কলেজৰ পৰা বাহিৰে যাই আছো আৰু মোৰ লগত আছে ইয়াৰ নাম দুধবালা আৰু তোমাৰ নাম কি है भाई वो बता दो हाँ तो भी गुलाब चुंडा तो हम लोग আজি মানে সবে গমে পাই চাগে আজি 18 নৱেম্বৰ আৰু জুবিন দাৰ স্পেচিয়েলি বাৰ্থডে হয় তো জুবিন দা আমাৰ মাজত নাই কিন্তু বৰ্তমানটো সদায় থাকিব আমাৰ মাজত তো সদায় আছে আৰু সদায় থাকিব তো আমি যাই আছো জুবিনদাৰ ঘৰত তো কি হৈ আছে কি হোৱা নাই তো ভিডিঅ'টো স্কিপ নকৰিব এন্ডলৈকে চাই থাকিব মজা ল'ব গাইজ পুৰা মানুহ অহা ষ্টাৰ্ট কৰি দিল আৰু পুৰা ইয়াতে ধুনীয়া ডেক'ৰেশ্যন পাতিছে আৰু জুবিনদাৰ ফ্লেট তো ইয়াতে বাৰ্থডে হৈ আছে নাম চামো হৈ আছে তো গাইজ তো গোটেই হৈ আছে ডেক'ৰেশ্যন এনেকুৱা ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে এইটো ধুনীয়া জুবিনদাৰ ষ্টেজটো মানুহ চানুহ আহি গ'ল আৰু এতিয়া এই ধুনীয়াকৈ নাম চাম হৈ আছে আৰু ধুনীয়াকৈ নাম চাম হৈ আছে ইয়াতে খানা দি আছে চবে পুৰা ডাঙৰ খাই আছে স্পেচিয়েলি বাৰ্থডে এইবিলাক খুৱাই আছে আৰু কি খুৱাইছে নাজানো কিন্তু বাট খুৱাই আছে এই আৰু দিয়া সেই পুৰি আৰু এইটো কিবা দিছে আৰু মানে গাখীৰৰ লগত আৰু এইটো তো খাই আছো আৰু এতিয়া খাই আছো আমি বন্দিয়াৰ কি বুলি কয় নাজানো দিছে আৰু খাইছো শাৰী বাঢ়ি ল'লোঁ এবাৰ খাই আছো আৰু স্পেচিয়েলি জুবিন দা জয় জুবিন দা ফ্লেটটো বহুত ডাঙৰ ফ্লেটে হয় আৰু দুটা বাৰ্ডত মানে হেৰি ভাগ কৰা হৈছে তো সেনেকেই আৰু তো আহিলোঁ আজি স্পেচিয়েলি জুবিন দাৰ কাৰণে তো ভিডিঅ'টো কেনেকুৱা পাইছে ক'ব আৰু ইয়াতেও ধুনীয়াকৈ পূৰা ড্ৰয়িং বনাইছে চাওঁ ধুনীয়াকৈ আৰ্ট কৰিছে পূৰা স্পেচিয়েলি ইয়াতে ধুনীয়াকৈ পোষ্টাৰ চোষ্টাৰ মাৰি আছে আৰু ইয়াতে ধুনীয়াকৈ ড্ৰয়িং কৰিছে আৰু এইখন স্পেচিয়েলি জুবিনদাৰ গাড়ী হয় এইখন ইছুজুখন আপোনালোকে কমেণ্ট কৰিব গাইজ কেনেকুৱা ধুনীয়া মানে যোনে মানে ড্ৰয়িংটো কৰিছে আৰু আৰ্টটো বহুত ধুনীয়া কৰিছে তো ইফালে নাম হৈ আছে এইটো চাইডে হা वहाँ पर नाम हो रहा है तो मैंने यहाँ नाम है মানে ইয়ালত থাকিলে মাজে মাজে হিন্দী ক'ব লাগে আৰু মাজে মাজে মানে অসমীয়া ক'ব লাগে এইটো আৰু এবাৰ খাব যাম বুলি ভাবি আছোঁ খাই যায় কিয় ये नहीं था क्या नहीं ज़्यादा खा लिया तो लोग क्या करेंगे हाँ वो भी बात है तो ऐसे मजाक से मतलब दे रहा हूँ मजाक से हटके भी ओनली सीरियस तो उधर पार्क है पार्क में जाएगा तो गाइज ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব তো নেক্সট ব্লগত লগ পাইছোঁ গাইজ বাই বাই দাদা চি ইউ